মৰ্ণিঙত ব্ৰেকফাষ্টটো কৰিব বিচাৰিছোঁ হয় নাই? চাহ খাই গৈছোঁ, ব্ৰেকফাষ্ট বনাব নালাগে, চাহ ফুল খোৱা পাৰ্টনাৰ পাই গ'লো। দোষ ভালকে খা। এক গোট আছে, কি পেলাম নি? 130 টকা লৈছে, 130 টকা। মইতো পেলাম নি? মাথা বেয়া নেকি? তুমি ভাবিছা ঘৰত লৈ নাযাওঁ? আৰে বাবা, কেৰকেটুৱা খোৱা আমি অমৰা নাখাওঁ নেকি? তুমি গাইডে দিয়া আৰু কেঁচা কি খবৰ? যেনেকে সিহঁতি লুটিছিলা এতিয়া সিহঁতক তেনেকে লুটি আছে। 14,999 মানে 15,000 টকা। কেম্পিং সাথী ভাই অকল কি খবৰ অকল আশা কৰোঁ সকলোৰে খবৰ খাতি ভালে। বহুত দিন অকল ভিডিঅ' চিডিঅ' বনোৱা নাই কাৰণ টাইম নাপাওঁ, কাম বন থাকে। তো আজি টাইম পাইছোঁ, আজি ওলাই গৈ আছোঁ ক'ৰবাত অলপ ফুৰি মেলি আহোঁগৈ, চাওঁ ক'ত যাওঁ কি কথা। এতিয়ালৈকে ডিচাইড কৰা নাই ক'ত যোৱা। মই চাগে লালকিল্লা, মই এতিয়ালৈকে যোৱা নাই। লালকিল্লা যাম। আমাৰ এইজনে বেলেগ ক'ৰবাত যোৱা মাথা মাৰি আছে। ক'ত যাব চাব নালাগে, ছাৰপ্ৰাইজ। বাকী দিয়ে ন ক'ত যাওঁ চাই থাকক। কিন্তু লালকিল্লা আৰু ক'ৰবাত যাম লাগে। টাইম কিমানটো মিলে কি কথা বাকী চাই থাকক ভিডিঅ'টো। মেট্ৰ' ষ্টেচন গৈ আছোঁ, মেট্ৰ' ষ্টেচনত তাৰপিছত যাম আৰু য'ত যাব লাগে তাত গৈ চাওঁচোন ক'ত যাওঁ কি কথা। মেট্ৰ' ষ্টেচন কৰি চাই থাকক ভিডিঅ'টো লাষ্টলৈকে, ভাল লাগে। বহুত দিন পিছত ভিডিঅ' বনাই আছোঁ, চাই থাকক। সময় সময় নাপাওঁ চাই থাকক। একচুৱেলি এনেকুৱা ঘৰৰ পৰা একো খাই বৈ অহা নাছিলোঁ। তো ইয়াতে কিনে কিবা এটা খাই দিলোঁ। মই কচুৰি ল'লোঁ, এইটো কি খাস্তা কচুৰি বুলি কয়। আৰু মুড়ি খাৱা মানুহে মুড়ি ল'লোঁ। তো বাকী খাই বৈ ইয়াৰ পৰা ওলাই যাওঁ, চাই থাকক। মেট্ৰ' ষ্টেচন আহি পালোঁ, খাই বৈ ওলাই যাওঁ, চাই থাকক। মুড়ি কি সিয়ে গম পায় মুড়ি কি বস্তু। খাস্তা কচুৰি ল'লোঁ, খাস্তা কচুৰি খাওঁ। ছোৱালী আছে নি ইয়াত? হা এই ল'ৰাই হয়, মইতো গম পাই আছোঁ ল'ৰা। ये पकड़ो 2 चम्मच है, ठीक है? यहाँ पर बीच में रख लो, पानी दी दे। ये पानी पी लेना, ठीक है? चलो बाय बाय। इसको भूल मत करना। কথাটো এনেকুৱা হৈ গ'ল, লালকিল্লা বন্ধ। লালকিল্লা মানে মানডে বন্ধ থাকে, মানডে খোলা নাথাকে। তো লালকিল্লা মানডে আজি বন্ধ। তো ভাবিছোঁ আজি অকল ইয়াত কুতুব মিনাৰটোৱে দেখাই দিওঁ, কাৰণ কুতুব মিনাৰ আজিছে চোৱা নাই। তো কুতুব মিনাৰটোৱে দেখাই দিওঁ। লালকিল্লা বন্ধ হয়। তো কুতুব মিনাৰ চাই পিনে চাওঁ, টাইম পালে আৰু টাইম পালে ক'ৰবাত যাম, নহ'লে নাযাওঁ আৰু। চাই থাকক, টাইমক লৈ কথা আৰু 3টা 3:30 বাজিয়ে গ'ল। चाइनीज रेस्टोरेंट ले जाओ বাকী চাই থাকক, কুতুব মিনাৰ আহি পাই গ'ল বৰ্তমান। বাকী ইয়াৰ পৰা যাওঁ, ইয়াৰ পৰা এতিয়া টেম্পো ধৰিব লাগিব, চাবাৰী চিষ্টেমত। কেব চেব কৰিব নালাগে বাৰু, চাই থাকক। আহি পাই গ'লো, এতিয়া যাওঁ টিকেট লওঁগৈ। টিকেটটো একচুৱেলি কেছ ল'লে 40 টকা পৰে পাৰ পাৰ্চন, আৰু অনলাইন যদি স্কেন কৰি দিওঁ তেতিয়াহ'লে 35কে পৰে। বাকী আৰু এটা বস্তু দেখাম, ৰ'ব ফৰেনাৰৰ বস্তু এটা দেখাম, চাব দেখাই এটাই কিন্তু মই টিকেটটো কাটি লওঁ স্কেন কৰি পিনে ইয়াত, তাৰপিছত দেখাই আৰু এটা বস্তু দেখাম বুলি যে কৈছিলোঁ, এইটো চাওক। ফৰেনাৰৰ কাৰণে কেছ ল'লে 600 আৰু ATM ডেবিট কাৰ্ডত 550, বা স্কেনাৰত ল'লে 550 পৰে ফৰেনাৰ। ইণ্ডিয়ানৰ কাৰণে কেছ ল'লে 40 পাৰ পাৰ্চন, ATM ডেবিট কাৰ্ড ইয়াৰ অনলাইন কৰিলে 35 পাৰ পাৰ্চন, আৰু চিলড্ৰেন ফ্ৰী। তো সেই যেনেকৈ ফৰেনাৰ লুটিছিলে আজি, তেনেকৈ সিহঁতকো লুটা হৈ আছে। তো ভাল লাগিছে যিয়ে নহওক চাই পিনি। বাকী আমাৰ টিকেট লোৱা হৈ গ'ল, আমি অনলাইন ল'লোঁ বাৰু। তো পাৰ পাৰ্চন 35কে পৰিলে, দুজনৰ 70। তো বাকী ল'লোঁ, চাওঁ এতিয়া যোৱাৰ পিছত পিনে যাওঁ, চাই থাকক। মই এবাৰ দেখাইছোঁ এনেকৈ ফাষ্টফুডৰ দোকান এনেকৈ পাই যাব। টিকেটেই তাত কাটিব লাগে আৰু। বাকী এইপিনৰ পৰা এণ্ট্ৰি অহা জেগাটো আৰু যিপিনৰ পৰা আহোঁ মানে মেট্ৰ' ষ্টেচনৰ পৰা, এইবিলাক ফাষ্টফুডৰ কেণ্টাৰ চেণ্টাৰ এইবিলাক লাগিয়ে থাকে গোটেইটো। বাকী এইপিনে হৈছে কুতুব মিনাৰৰ এণ্ট্ৰি। তো এতিয়া আমি খাই আছোঁ, এতিয়া খাই বৈ পিনে আমি যাম। বহুত কিবা এটা খাই লওঁ, কাৰণ সোমালে বহুত টাইম লাগি যায়। আৰু কিবা এটা খাই লওঁ, খাই বৈ তাৰপিছত গৈ দেখাই চাই থাকক। কাৰণ সোমালে কেতিয়া ওলাই আহিম গেৰাণ্টি নাই। 9টালৈকে খোলা থাকে। এতিয়া আমাৰ 5টামান বাজিয়ে গ'ল, 4:30 5টামান বাজিলে। গৈ চাওঁ কিমান দেৰি লাগে কি কথা। মুড়ি খাই আহিছোঁ, 2 টকা মুড়ি খাইছোঁ মই, কচুৰি হেৰি এটা খাই আহিছোঁ কালি। তই কিবা এটা খাই লওঁ, খাই মৰ্ণিঙত ব্ৰেকফাষ্টটো কৰিব বিচাৰিছোঁ হয় নাই? চাহ খাই গৈছোঁ, ব্ৰেকফাষ্ট বনাব নালাগে, চাহ চাহ খাই গৈছোঁ, ব্ৰেকফাষ্ট।
তোমাৰ অকাতৰ বাহিৰত কি এটা হ'ল অকাতৰ বাহিৰত গুচি যোৱাৰ কথা দেখিছোঁ তোমাকে ঠাই যাব পাৰিলে আহি পাই গ'লোঁ কিছু বিনা চাওঁ কিছু ভিতৰত গৈ পিনি দেখাই আছোঁ আজি বেছি একো নেদেখাওঁ কাৰণ আজি যিমানটো পাৰোঁ কম কমকৈ দেখাওঁ ইমান বেছি বেলেগ ক'ৰবাতো যাম চাগে তো আজি ইমান এটা নেদেখাওঁ কমেই দেখাম চাই থাকক ভিতৰত গৈ পিনি দেখাই আছোঁ কি পাৰোঁ কি নোৱাৰোঁ চাই থাকক চুলিৰ ডিজাইনটো চেঞ্জ কৰিলোঁ চুলি কেপ চেপ পিন্ধি ভাল লগা নাই আৰু মাথা বিষাই আছে চুলিকেইটা গোটেইকেইটা বান্ধাই মেকআপ আৰ্টিষ্ট লগাই দিছোঁ মেকআপ আৰ্টিষ্ট চুলিকেইটা ভালকৈ এইকেইটা টানি পিনে হা ওলাই নাযায় ফুল খোৱা পাৰ্টনাৰ পাই গ'লোঁ দোষ ভালকৈ খা পাৰ্টনাৰ পাই গ'লোঁ ৰেড বুল খোৱা পটককৈ মাৰি মই চিকৰ খাই আছোঁ নহ'লে মই খাই দিলোঁ তুমি মাৰা ধান্দা চাইছো মই জানো নহয় এক গোট আছে কি পেলাম নি 130 টকা লৈছে 130 টকা মইতো পেলাম নি মাথা বেয়া নেকি খোৱাটো তুমি ভাবিছা ঘৰত লৈ নাযাওঁ আৰে বাবা কেৰকেটুৱা খোৱা আমি অমৰা নাখাওঁ নেকি তুমি মানে মোক ৰেহাই বিচাৰা সেইটো কাৰণে কেৰকেটুৱা খোৱা অমৰা কি আমি নাখাওঁ নেকি গোটেই কেৰকেটুৱাই পেলাই দিলে আধা আধি তুমি পটককৈ এক গোট আছে মাৰি ধুনীয়া মল এটা হয় দুপৰীয়া হ'লে এই মানুহখিনিত মানে মানুহ নাথাকে ৰ'দত থাকে মই যোৱাবাৰ আহিছিলোঁ ৰ'দত আহিছিলোঁ দুপৰীয়া আহিছিলোঁ ইয়াত মানে মানুহ চানুহ নাছিলে এনেকুৱা আবেলি মানে কি ধুনীয়া ইয়াত একদম আকৌ ওপৰত সৰুতে অহা পাতটোৱে নকওঁ ফুৰিবলগীয়াটো একচুৱেলি আছে বহুত মই সেইবাৰ যে আমি আহিছিলোঁ ইমান ভিতৰলৈকে এইবিলাক চোৱাই নাছিলোঁ এই তাৰ ওপৰে অলপ চাই গুচি গৈছোঁ বাট আছে বহুত বহুত ডাঙৰ ভিতৰত ইমান ডাঙৰ ভিতৰত বুলি মই গমেই নাপাওঁ চাওঁচোন চিংগা চাংগা এইবিলাক বহুত কিবা আছে এইপিনে মানুহ নাহেই এইবিলাক পূৰা খালীয়ে হৈ থাকে গোটেই একদম পাথৰ এইবিলাক চাওঁ গোটেই একদম য'তে চাব গোটা গোটা পাথৰ গোটা গোটা পাথৰ সেইটো এটা ইমানতো লিখা জানো কি জানো আছে কি বা চং যাব তাত গৈ দেখাই ইমান ডাঙৰ পাথৰৰ ইমানত অকল পাথৰ আকৌ একো জইন চইন নাই একো নাই গোটা পাথৰ বুলিতো এইটো চব গোটা গোটা পাথৰ অকল মই এইবিলাক চোৱা নাছিলোঁ সেইদিনাখন সেইখিনি চাই কিনে গুচি গৈছিলোঁ কাৰোবাক চাৰোবাক নাযাওঁ যে আজি আমাৰ ফটোখিনি ৰাতিলৈকে চাই যাম মই ৰাতি চিনটো বহুত ধুনীয়া চাওঁ নাযাওঁ এইটো ভিতৰত কি আছে ছাৰ এইটো ভিতৰত জানো কি চাওঁ মানুহে জুপি জুপি চাই আছে पानी वगैरह ही की पैसा खरीद একো নাই ভিতৰত একো দেখা যায় বাকী আৰু এটা বস্তু যাক দেখাওক এনেকুৱা যিবিলাক ভাঙা টাইপৰ এনেকুৱা গেট টাইপৰ আৰু যেনিবা গেট আছিলে এনেকুৱা যেনিবা ভাঙি গ'ল মাজেৰে এই তেনেকুৱা এনেকুৱা লাগে যেনিবা এইটো কিবা গেট এটা আছিলে ৰাজা মহাৰাজৰ এতিয়া ভাঙি গ'ল পুৰণা হৈ গ'ল তো ইয়াৰ পিনে ভাঙি গ'ল দুভাগ হৈ আছে আৰু তেনেকুৱা বাকী এইবিলাকত চাওক এই উৰ্দু লিখা চব এইবিলাক উৰ্দু লিখা আছে এইবিলাক উৰ্দু চব গোটেই দেৱাৰবিলাকত উৰ্দু লিখা থাকিব সেইটো উৰ্দু লিখা গোটেই চব উৰ্দু লিখা গোটেই ৱালবিলাকত মানে চব উৰ্দু লিখা এইটো ওপৰত উৰ্দু লিখা চব উৰ্দু লিখা ব'লা এইপিনে বাকী যাওঁ এইটো ভিতৰত মোক কবস্থান লিখা বুলি যে কৈছিলোঁ এইটো চাওক দেখাই আছোঁ চাই পিনে যাওঁ এইটো চাওক দেখাওক যেন মই কবস্থান লিখা বাট মোৰ ওচৰত লগা নাই কাৰোবাৰ কবস্থান হয় বুলি কবস্থানলৈ কিবা এটা অলপ ৰেচপেক্টফুলি দি ৰাখিলে হয় বাট মোৰ ওচৰত লগা নাই সব এইবিলাক উৰ্দু লিখা এইটো উৰ্দু লিখা সব এইটো উৰ্দু চুৰ্দু যোনটো চাইডৰ পৰাই চাব পাৰি সেইটো চাইডৰ পৰাই ভিউটো চাই ভাল লাগে মানে বেয়া লগা চাইড একদম সব চাইডৰ পৰাই ভিউ চাই ভাল লাগে সন্ধিয়াৰ গোটেই ভিউটো দেখাওঁ চব চাই কিবা এটা ভাল লাগে সব পিনে মানুহকেইটা ফূৰ্তি ফাৰ্তা কৰি আছে ঘূৰি ফুৰি আছে
ৱাও বাকী এতিয়া আমি এইপিনৰ পৰা ওলাই এইপিনে পথাৰো লিখি আছে এইপিনে ওলাই এইপিনে গুচি যাম ফৰেনাৰ মানুহবিলাক বহুত বেছি ফৰেনাৰ মানুহবিলাকৰ টিকেটৰ দাম চাবি ন মই সেইদিনাখন যে আহিছিলোঁ সেইদিনা মই টিকেটৰ দামটো চোৱা নাছিলোঁ আজি চালোঁ ফৰেনাৰকেইটাৰ টিকেটৰ দামটো ইমান এইপিনে আজি চালোঁ টিকেটৰ দামটো ইমান ভাল লুটে আৰু তাৰমানে আহাৰ লগে লগে গাইড ধৰিলোঁ গাইডে দিয়া আৰু কেঁচা কি ক'ব যেনেকৈ সিহঁতি লুটিছিলে এতিয়া সিহঁতক তেনেকৈ লুটি আছে তাকে তো গোসাল লিখিয়া কেনেকুৱাকৈ চোৱা গুচিয়ে গ'ল প্লেনটো গোপাল লিখে গোটেইটো আছে এইবিলাকতে ভিডিঅ' শ্বুট কৰে বিলাক শ্বুট কৰে এইবিলাক লাইট চাইট জ্বলাই দিলে চাওক ৰাতিৰ ভিউটো চাওক এইটো পিছপিনৰ পৰা দেখাই আছোঁ মই চাওক ভিতৰত গৈ দেখাই আছোঁ বাৰু এপাক এইটো বাহিৰ চাইডৰ পৰা ভিউটো দিনতকৈ ৰাতিয়ে বেছি ভাল লাগে ধুনীয়াকৈ মাজে মাজে লাইটটো ওলাই আহিছে মজা লাগিছে চাওক মজা লাগিছে ভিতৰত গৈ দেখাই আছোঁ ৰাতিৰ ভিউ দিনৰ চাওক ৰাতিৰ ভিউ লাইট ইমান অলপ দিন হৈ আছে বাৰু সেইবুলি ইমান এটা ভাল লগা নাই বাট একেবাৰে গোটেই আন্ধাৰ হৈ গ'লে তেতিয়া চাই মজা লাগিব বাৰু মানে চাইছিলোঁ ভিডিঅ'টো মই চাইছিলোঁ কিবা বাৰু ভাল লাগে চাই পিনে ৰাতিৰ ভিউটো কাৰণ লাইটকেইটা মানে ইমান ধুনীয়াকৈ ডেক'ৰেট মানে লাইটকেইটা ধুনীয়াকৈ কৰিছে ক'ত লগাব লাগে গম পাইছে এনেকৈ খুটিয়ে লগাইছে গোটেইটোত সেইটো ৰাতিৰ ভিউ বাকী এতিয়া যাওঁগৈ আৰু বহুত দেৰি হ'ল ৰাতি মই ৰাতিৰ এইখিনি চাম বুলি খালি ৰখি আছিলোঁ মই এতিয়া আন্ধাৰক লাইটকেইটা জ্বলক এবাৰ চাই পিনে যাম কাৰণ ৰাতিৰ ভিউ মই আজিলৈকে চোৱা নাছিলোঁ চালোঁ এতিয়া বৰ্তমান এবাৰ যাম চাওঁচোন ৰাতিৰ ভিউটো একদম ফাইনেল ক্লিপ এটা মই দেখাই দিম সেইটো চাওক বাকী এইটো ক'ত কি আছে কি নাই মই এইটো যোৱা বাৰু সেইটো ব্লগত মই দেখাইছিলোঁ মই ইয়াত আৰু দেখাই নাথাকোঁ আৰু এটা ব্লগ আছে মই লিংক ডিছক্ৰিপশ্যন দিয়া আছে বাৰু এইটো চাই লওক বাকী এইটো হৈছে ৰাতিৰ ভিউ গোটেই কুতুব মিনাৰটো মই ৰাতি এইখিনি চাবৰ কাৰণে খালি ৰখি আছিলোঁ তো চালোঁ হৈ গ'ল যাওঁ আৰু এতিয়া বহুত দেৰি হৈ গ'ল বাহিৰতে শ্ব'ৰুম এটা দেখা পালোঁ স্পৰ্টছৰ শ্ব'ৰুম এনেকুৱা কিনি সোমাই চাই যাওঁ ৰাইডিং পেণ্ট কেইটামান চালোঁ ভালেই লাগিলে ৰাইডিং পেণ্টকেইটা চাওঁচোন এইকেইটা ৰাইডিঙে হয় ন 3,049 3,200 টকা আৰু ৰাইডিং পেণ্ট হয় বেয়া লগা নাই বাট বহুত বেছি দাম এইটো এটা চাইছোঁ এইটো চাওঁচোন এইটো এটা কিবা এটা ঠাইত ঠাণ্ডাৰ জেকেটো এটা লাগে কাপোৰ ইয়াত ভাল দেখা পাইছোঁ চাওক বাজেট মিলিলে এটা উঠাম ৰাইডিং জেকেট আৰু ৰাইডিং হেৰি চাই আছোঁ আৰু সেইটো শ্ব'ৰুমটো স্পৰ্টছৰ গ্লাছ এইবিলাক মানুহ চব লোৱা আছে বাৰু পেণ্ট এটা মেইনলি লাগে পেণ্ট এটা জেকেটটা চাওকচোন পেণ্ট এটা ল'ব লাগে জেকেট বাহিৰতে পাই যায় ভাল কিবা চাই গোটেইটো মই দেখাই আছোঁ বটলকেইটা চব দেখাওক কিমান দেখাইছে 400 টকা এইকেইটা বটল চাওঁচোন এইকেইটা কেম্পিং চিট চাওক সেইটো মই আজি টেগটো চাই লওঁ আগত কিমান কাৰণ অনলাইনত মই চাই ৰাখিছোঁ কিমান হয় এইবিলাক 2,000 টকা ছিংগল পিচ বহুত দেখাই আছে অনলাইনত কম আছে অনলাইন মই 2 বেগ মনত আছে মই লৈছিলোঁ মইতো বহুত দিন আগত লৈছিলোঁ বাৰু কেম্পিং বেগ এনেকুৱা কিবা 1500 তলত আছিল আই থিংক কিবা দাম এইটো কিমান আছে 14,999 মানে 15,000 টকা কেম্পিং বেগ মই বেগকেইটা আকৌ দূৰৰ পৰা দেখাই দিওঁ চব সেইকেইটা বেগ 15,000 টকা এটা বেগ না বাবা না মই 1500 মানত লৈছিলোঁ 1500 তলতে আছিলে আচ্ছা অ'কে বাছ 699 700 টকা এবাৰ লগাই চাওঁ কেবটো চাওঁ ভাল লাগিছে এইটো ভাল লাগিছে এইটোৱে ভাল লাগিছে লৈ লোৱা এইটো ভাল লাগিছে ছোৱালী বস্তুকেইটাই আছে এই লেগিছ চেগিছ নে কি কয় এইবিলাক এইকেইটা স্পৰ্টছৰ হয় মুঠতে যি হয় চব ইয়াত চব শ্বুজবিলাক চব স্পৰ্টছ শ্বু ৰাইডিং শ্বুজ চব ইয়াতে আছে
স্পৰ্টছ শ্বুজ ৰাইডিং শ্বুজ চব শ্বুজ আছে এইটো কি ক'ত পিন্ধে বাৰু এইটো শ্বুজ ক'ত পিন্ধে বুজি পোৱা নাই কি দাম এইটো চব 4,549 rupees ইয়াত আছে এইটো হৈছে স্পৰ্টছৰ শ্বু ফুটবল এইবিলাকৰ ছেকশ্যন এইটো বাকী এটা চাইকেল চব চাইকেলকেইটা ইমান দাম দেখা নাই 6,999 7,000 টকা ভাল লাগিছে 7,000 টকা এইটো এটা 13,000 টকা বাকী ইয়াতে শ্বুজ স্কেচ বৰ্ড স্কেট বৰ্ড সেইবিলাকে আছে এই কিমান দাম বহুত ডাঙৰ মইতো সৰু নহয় মই যাওঁ ৰাতি বহুত হ'ল এতিয়া ঘৰত যাব লাগে তো ঘৰত যাওঁ আৰু চালোঁ ল'লোঁ আৰু নাই বহুত দাম একচুৱেলি স্পৰ্টছৰ হয় বস্তু ভাল হয় বেয়া নহয় বেয়া বুলি নকওঁ কিন্তু দামো বহুত পচন্দলৈকে নোহোৱা নাই বাট লোৱা মূৰত অহা নাই কাৰণ পইচা চইচা লৈ অহা নাই ইমান একেবাৰে পচন্দ কেইবাটাও হৈছে যিটো লাগিছিলে সেইটোৱে পাইছোঁ ঘপককৈ দেখা পাইছিলোঁ মেট্ৰ' ষ্টেচন পৰা ওলাই এনেই চাই থৈছোঁ কিন্তু আজি সি ক'লে আহিছে ক'লে সোমাওঁ বুলি তো ইয়াৰ পৰা ঘুমাইছে ভাল ভাল বস্তুৱে আছে আহিম কেতিয়াবা সোনকালে যদি মিলে তেতিয়াহ'লে আহিম বাৰু বাকী এই ভিডিঅ'টো ইমানটোতে শেষ কৰোঁ অলপ অন্য এটা ব্লগত যদি ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ' দিছোঁ যদি চাই ভাল লাগিছে অলপ লাইক কমেণ্ট যি মন যায় ছাপোৰ্ট দেখাই দিব তো আজিলৈ আহিলোঁ বাই বাই